সিম্পল কথা কওক, আপোনাক একো হেৰি নকওঁ, আপুনি চিম্পুললি কওক। জানো সেইটো কওক আপুনি। আপুনি কেতিয়া গুচি গৈছিল ঘৰটোৰ পৰা? 15 দিনমান নাই ঘৰত। ক'ত গৈছিলে আপুনি? মই মাহঁতৰ ঘৰত ছিল। মা ঘৰ ক'ত? কাকতিগাঁও। আপুনি মানে কি কাৰণে গৈছিলে আপুনি? আপুনি মানে মানে মা গা বেয়া আছে কাৰণে গৈছিলোঁ। ল'ৰাটোক তেনেকৈ আগতো এৰি থৈ যায় নেকি? নাই নাযাওঁ। কি নাছিলেই সেই সময়ত নাছিলে? নাছিলে, আগতে নাথাকে, নাছিলে ঘৰত। নহয়, আপুনি যোৱা সময়ত নাছিলে ঘৰত। আপুনি যে আগতেও সি নাছিলে ঘৰত, থকাই নাছিলে। সি আহিছিলে। আপুনি যিদিনা এৰি গৈছে সেইদিনা আছিল নাই? আছিলে। মই নাছিলোঁ। ল'ৰাটো আছিলে ঘৰত? আছিলে। ল'ৰাটো ঘৰত আছিল। আপুনি কওকচোন ল'ৰাটোৰ বিষয় লৈ কওক। আপোনাৰ ল'ৰাটো এতিয়া যিবিলাক ঘটনাত সোমাইছে, আপুনিতো মাতৃ নহয় জানো? আপুনি কওকচোন তাৰ বিষয় লৈ পেলাই। তাৰ বিষয়ে কি ক'ম? সি বেয়া বস্তু খাই, এইটো সি নিজে পাইছে, এইটো চুটুকাটো সি নিজেহে কৰিছে, মইতো শিকাই দিয়া নাই ন তাক। কি শাস্তি দিয়ে মানে আমি কেতিয়াও নিবিচাৰোঁ যে তাৰতো বৰ কম হয় যে কেনেকৈ সংশোধন হ'ব, আমি সেইটোৱে বিচাৰিছোঁ। সেইটোতো আইনে ক'ব, মই কি কৰিম ন? মই যি ক'বলৈ মই বহুত কৰিলোঁ আৰু তাতকৈ মই নোৱাৰোঁ মানে। মই এটা কথা আপোনাক সোধোঁ, আপুনি এইটো সঁচাকৈ ক'ব, আপোনাকতো অত্যাচাৰ চলাই? নাই নকৰে। আপোনাক শাৰীৰিকভাৱেও নাই নকৰে। এনে বাইক চাইক বিচাৰি পেলাই কেতিয়াবা উৎপাত কৰে, কিন্তু সেইবিলাক নকৰে। আপোনাক এদিনো শাৰীৰিকভাৱে নাই কৰা? আপুনি দাগবোৰ কিহৰ দাগ? নহয়, মই স্কুটি চলাই পৰিছিলোঁ। স্কুটি চলাই পৰিছিলোঁ? আপুনি আগতে ৰিহেব চেণ্টাৰ চলাইছিলে নে বাইদেউ? নাই চলোৱা। চলাইছিলে আপুনি? নাই চলোৱা। এইটো মোৰ ভাগিন চোৱা নাই, নহয় মই নাই চলোৱা। কোনে চলাইছিলে এইটো? এইটো বেলেগ এটা ল'ৰাৰ নামত চলাইছিলে। কোন ল'ৰাই? সেই ল'ৰাই নাই, বাপী নামৰ ল'ৰা এটা। বাপী মানে ক'ৰ ল'ৰা? কেন্দুগুৰি ল'ৰাটো? কেন্দুগুৰি ল'ৰাটো? আপুনিতো তাৰ মেইন আছিলে, আপুনি সেইটো ৰিহেব চেণ্টাৰ? নাই, নহয়। আপুনি? মই নাই এইটো জড়িত। আপুনি নাই? আপোনাৰ ল'ৰাটো প্ৰজেক্ট ডাইৰেক্টৰ আছিলে সেইটো হেৰি? সেইটো সময়ত নাই এইটো আছিলে। আপুনি গোলাঘাটলৈ এতিয়া পঠিয়াই দিছিলে? কি নহয়, সি আগতে গৈছিলে, খাইছিলে কাৰণে গৈছিলে। আপুনি যেতিয়া চেণ্টাৰটো খুলিছিলে 7-8 দিনমান হৈছিলে, শুনক আমি কথাবিলাক জানি আপোনাক সুধি আছোঁ। আপুনি সেইটো চেণ্টাৰৰ ডাইৰেক্টৰ আছিল, আপুনি নিজে খুলিছিল পাৰ্টনাৰশ্বিপত এটা কেন্দুগুৰি ল'ৰাৰ লগত? কেন্দুগুৰি ল'ৰা নাই। নাছিলে? নাই। আপুনি মিণ্টু দাসক চিনি পায় নাই? চিনি মই নাপাওঁ দেই। একদম নাপায়? আহিছিলে, এতিয়া মই আগৰ পৰা চিনি নাপাওঁ। আপোনালোকৰ তাত এটা ল'ৰা ঢুকাইছিল? আমাৰ তাত নাই, সেইটো ভাৰ্গৱ নেগৰ জানিব। ভাৰ্গৱ নেগৰ জানিব। আপুনি যে এইমাত্ৰ ক'লে আমাৰ তাত ঢুকোৱা নাই, তাৰমানে চেণ্টাৰটো আপোনাৰ আছে? কোনে? চেণ্টাৰটো নহয়, এইটো পাৰ্টনাৰশ্বিপতহে আছিলে। এইমাত্ৰ আপুনি অসমীয়াত এটা শব্দ ক'লে, আমাৰ চেণ্টাৰটোত ল'ৰাটো ঢুকোৱা নাছিল, মানে আপুনি আছিলে? বাপীহে হেৰি কৰিছিলে এইটো। বাপী কি একো নহয়, মানে তাৰ নাম আপেল নি? আপেলৰ লগতে কেছটো হৈছিলে, সেইটো মই নাজানো। আপেলৰ লগত বাহিৰত হৈছে। আপেল আপোনাৰ কি হয়? আপেল ভাগিন হয়। সেই চেণ্টাৰটো কিন্তু আপুনি ডাইৰেক্টৰ আছে? সেইটো কাগজ পত্ৰ চব বাপীয়ে কৰিছিলে দেই, মোৰ মানুহখিনি মনতে নাই। কোনে? নাই। সেই ল'ৰাটো মৰা কাহিনীটো আপুনি জানে? নাজানো। সেইটো অকল একমাত্ৰ ভাৰ্গৱ নেগৰ জানিব, আৰু কোনোবা চনু নামৰ ল'ৰাটোৱে জানিব, মই নাজানো। পিতৃ আপোনাক দুখিছে? কোনে দুখিছে? কিন্তু মোৰ এইটো কেছত মই জড়িত নহয়, অকল ভাৰ্গৱ নেগৰ জানিব। এইটো কেছ বাহিৰত হৈছে। আপুনি আজি তাৰিখত কি কাম কৰে? কি কৰোঁ মানে কি কৰে? মই হাউচৱাইফ হয়। হাউচৱাইফ হয়। এই ফ্লেটটো আপুনি ভাড়াতীয়া হিচাপে? নহয়, ভাড়াতীয়া হিচাপে নহয়, মই এগ্ৰিমেণ্ট কৰিছিলোঁ। কাৰ লগত? ৰুক্তি বৰবাৰ লগত। ৰুক্তি বৰবাৰ কিনি লৈছে? ফুল পে'মেণ্ট কৰা হোৱা নাছিলে। আপোনাৰ তাত আগতো ল'ৰাই এনেকুৱা আড্ডা কৰে নেকি? নাই, নকৰে। ই নাছিলে ঘৰত। সি জুলাই 10 তাৰিখে আহিছে ঘৰলৈ। তাৰ আগত ক'ত আছিল? চেণ্টাৰত আছিলে। কোন চেণ্টাৰ? আপোনাৰ কে চেণ্টাৰ বুলি কয়। ক'ত আছে এইটো? লিচুবাৰীত আছে। কিমান দিনৰ কাৰণে আছিল তাত? 3 মাহমান আছিল। 3 মাহ। তাৰ আগত ক'ত আছে? তাৰ আগতো চেণ্টাৰত আছিলে। তেতিয়াহ'লে 3 মাহ বুলি ক'লে যে কণ্টিনিউ, তাৰ আগত কোনটো চেণ্টাৰত আছে? বেলেগ এখনত আছিলে। বেলেগ এখন আছে? সি মানে কি চেণ্টাৰতে থাকে নি? থাকে। বেয়া কাম কৰিছে, ৰখাবই লাগিব ন। মানে ৰিহেবতে থাকে সি অকল? ৰখাবই লাগিব বেয়া কাম কৰিলে। আপোনাৰতো ল'ৰা ছোৱালী অকল সি আৰু, হয় নাই? এতিয়া যে বাইদেউ ভিডিঅ' কেইটা যে ওলাই যে আছে যে, তাৰ ফটো যে স্পষ্টকৈ ওলাইছে যে ছোৱালীজনীক চুচুৰাই আনিছে, সেইটোতো মই নাজানো। মই নাই ঘৰত, ময়ো ভিডিঅ'তহে দেখিছোঁ ন। এটা বছৰ পূৰ্বে আপোনালোকক এজাহাৰ দাখিল কৰিছিলে আপোনাৰ পুত্ৰৰ বিৰুদ্ধে, আপোনালোকৰ এপাৰ্টমেণ্ট। সেইটো কি চিকিউৰিটিজনত লাগিছিলে, এইবোৰ সিহে লাগিছিলে ন। কেলৈ লাগিছিলে? সিহঁত দুটাই জানিব এতিয়া। সেইটো কোনে? আপুনি মাতৃ হিচাপে কেতিয়াও তাক বাধা কিয় দিয়া নাছিল? কেলে নাই দিয়া? কিমান বাধা দিছোঁ, চবেই জানে, গোটেই ঘৰৰ মানুহে জানে। তাক কিমান মই হেৰি কৰোঁ। কি দিয়ে আপোনাক তেতিয়া? কথাই নুশুনে কাৰো। এতিয়া মই কি কৰিম কওক আপুনি? আপোনাকো খেদা মাৰি আহে নে? খেদা মাৰি নাহে, কিন্তু উৎপাতটো কৰে ন। তেনেকেতো মানুহ থাকিব নোৱাৰে নহয়। আপোনাৰ পৰা পইচা পাতি বিচাৰে নাই? নিবিচাৰে পইচা পাতি। আপুনি অলপ দেৰি আগতে কৈছিলে বাইক বিচাৰে বুলি। বাইকহে বিচাৰিছে, পইচা বিচৰা নাই নহয়। আৰু কি বিচাৰে? আৰু একো নিবিচাৰে। একো নিবিচাৰে। বাইদেউ চাওক, ইহঁতৰ যিটো আপোনাৰ গেং আছে, এতিয়া ৰ'ব, আপোনালোকে চবেই আগবাঢ়ি নধৰিব। যিটো কথা কৈছোঁ কৰোৱেই ন। অংকিত বোলা যিটো কথা কৈছে, মই চিনি নাপাওঁ দেই। নাপাওঁ। মানে আপোনাৰ যিটো ড্ৰাগছ কিনি ইহঁতি ক'ৰ পৰা লয়, কি লয়, আপুনি কিবা আপুনি বাকীখিনি ছোৱালীয়ে গম পাব, কাৰণ এইটো কেছত মোক জড়িত নহয়। মই কেনেকৈ গম পাম? আপুনি কোনদিনা গুচি গৈছিলে ফ্লেটটোৰ পৰা? 15 দিনমান হ'ল। 15 দিন আপুনি নাই? নাই। আপুনি কোনফালে আছিলে? চোলাধৰাত আছিল? ভণ্টি ঘৰত আছিল? মই কাকতিগাঁৱত আছিলোঁ। কাকতিগাঁৱত আপোনাৰ মাৰ লগত, হয়নে নহয়? ল'ৰা ছোৱালীৰ ঘৰতো থাকোঁ। এতিয়া আপুনি কি চিন্তা কৰিছে আপোনাৰ ল'ৰাটোৰ সংশোধনৰ কাৰণে? এতিয়া এইটো পুলিচ কেছ হৈছে, কোৰ্টত থৈ দি যাব। এইটো কোৰ্টে ডিচিশ্যন ল'ব, আৰু মই তাতে একো ক'ব নোৱাৰোঁ। ইনকম চ'ৰ্চ আপোনালোকৰ কি হয়? এইবিলাক আপুনি হ'ল আৰু ইমান